হাই গাইজ, নিবেদিতা বাগলাৰী ব্লগছৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি এতিয়া শুই উঠিছোঁহে। মানে দুপৰীয়া টাইমৰ কথা কৈছোঁ। ৰাতিপুৱাটো আমি শুই ভাত চাত খাই আকৌ এবাৰ শুলোঁ। এতিয়া কাপোৰ জপাই নাই। এতিয়াতো 3:30 বাজিলে দুপৰীয়া। আজি ভাত বনাওঁতে হাতখনো পুৰিলে। দেখিছেনে কিমান বেয়াকৈ ভাপেদি পুৰিলে, ৰঙা হৈ আছে। দেখিব তাত ধৰিব পৰা নাই বাৰু, কিন্তু বহুত বেয়াকৈ পুৰিছে আৰু। চাই থাকক। আৰু আমি সোনাৰ বাৰ্থডে আছিলে, কেনেকৈনো পালন কৰিলোঁ চাওঁ বলক ভিডিঅ' কেইটা। আৰু মানুহজনৰো বাৰ্থডে আছিলে 3 দিনৰ পাছতে। আৰু দুটাও ভিডিঅ' আমি একেলগে দি দিছোঁ। চাই থাকক তেতিয়াহ'লে। Happy birthday, Papa. 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 আমি এইফালে আহি গ'লোঁ বিৰলা মন্দিৰ। মানুহকেইজনে নাইকিয়া, ডিউটিত গ'ল। আমি লেডিজ 3জনী আহিছোঁ। ওচৰতে হয়, 10 টকা ভাড়াই লয়। একেবাৰে মেইন ৰোডৰ কাষতে আছে। ভিতৰলৈকে বোলে কেমেৰা কৰিব নিদিয়ে, আৰু মোবাইল নিবলৈ দিয়ে, কিন্তু মানে ছুইচ অফ কৰি লৈ যাব লাগে। সেইকাৰণে বাহিৰৰ পৰাই যিমানখিনি দেখাব পাৰোঁ দেখালোঁ। ভালেই লাগিলে বাৰু তালৈ গৈ। ওচৰতে আছিলে যদিও জাম কৰি যাব পৰা নাছিলোঁ। আৰু এদিকেইজনীয়ে ক'লে বৈ গৈ আহোঁ। সিহঁতৰ লগতে গৈ ঘূৰি আহিলোঁ। আৰু এদিন ওচৰতে থাকিও মানে যাব পৰা। বিৰলা মন্দিৰ কলকাতাৰ। এইফালে ইমান গাড়ী মটৰ গৈ আছে, পুৰা বিল্ডিং। এইটো হাইৱে হয়। চাৰে 4টা বাজিলে, এতিয়ালৈকে গেট খোলাই নাই। 4:30 বজাত খুলিব। ভাত পানী খাই মেলি আমি এইফালে ৰাস্তা ফুৰিব আহি গ'লোঁ। ৰাতিয়ে হৈ গ'ল, 10টা বাজিলে। আমি এতিয়া ঘূৰি ফুৰিছোঁ। আৰু পাণ আনিবৰ কাৰণে যাওঁ, তামোল খাবলৈ। ৰাস্তা ঘূৰিব আহি চব্জি লৈ ল'লোঁ। আৰু এইফালে গান গাই আছে। ভিডিঅ'
নমাই দিয়া আমি পাণ ল'বৰ কাৰণে আহিছিলোঁ আৰু পাণ লোৱা হৈ গ'ল। এফালে ফাংচনো চলি আছে, অলপ চাই ল'লোঁ। 1 ঘণ্টামান চাই পেলাই নি যামগৈ আৰু 11টা মানে বাজিবলৈ হ'ল আৰু এতিয়া। আজিলৈ ভিডিঅ'টো সামৰণি কৰিছোঁ আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পাই থাকিম। আজিলৈ বাই।